আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গকে ধৰি শিল্পীসকল, ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধেয় সুধীগণ, আপোনালোক আটাইকে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। মই বিশেষ নকওঁ, ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদকে বক্তব্য ৰাখিছে আৰু শোভাযাত্ৰাও আৰম্ভ কৰিবৰ সময় হৈছে। মই মাত্ৰ এটাই ক'ব খুজিছোঁ যে যিসকল শ্বহীদ হ'ল এই আন্দোলনত অংশগ্ৰহণ কৰি, তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু অসমে প্ৰত্যেকটো আন্দোলনত আমি বহু আমাৰ কৰ্মী হেৰুৱাইছোঁ, অসমৰ জনসাধাৰণ আমি হেৰুৱাইছোঁ আৰু গুলি কৰি হত্যা কৰিছে। আৰু এই চৰকাৰে আজিলৈকে এই যে গুলি কৰি হত্যা কৰিছে, সুস্থ মগজুৰে নিৰ্বিচাৰে গুলি কৰি হত্যা কৰা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈতো যোৱা নাইয়ে, শোক প্ৰকাশো কৰা নাই। কিমান নিৰ্দয় হ'ব পাৰে এই চৰকাৰ, আপোনালোকে সেই কথাটোৰ পৰাই গম পাব। শিল্পী সমাজে ৰাজপথত ওলাই আহিছে। ছাত্ৰ সন্থাই আমি 2015 চনৰ পৰাই এই সংগ্ৰাম কৰি আছোঁ। অসমৰ বিভিন্ন সংগঠনেও সংগ্ৰাম কৰি আহিছে। এতিয়া প্ৰথম কথা হ'ল, যোৱাকালি মই পৰ্টেল টিভি এটাত দেখিলোঁ যে জুবিন গাৰ্গ, আমাৰ মৰমৰ শিল্পী আৰু শিল্পীসকলক উদ্দেশ্যি এগৰাকী ৰাজনৈতিক নেতাই এটা পৰ্টেল টিভিত কৈ আছে যে শিল্পীসকলে গান গাই আছে, বেলেগত মানে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰি আছে। কিন্তু তেওঁলোকে আচলতে কোনখন ৰাজ্যত আছে মই নাজানো। আমি প্ৰথম দিনা আন্দোলন আৰম্ভ কৰাৰ দিনাই কৈছিলোঁ শিল্পীসকলে সৃষ্টি কৰিব, ছাত্ৰসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব বা ক্লাছতো ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিব আৰু শিল্পীসকলে গানো পৰিৱেশন কৰি থাকিব আৰু আমাৰ আন্দোলনো চলি থাকিব। এই কথাটোহে তেওঁলোকৰ মূৰ্খামি যে তেওঁলোকে এইবোৰ কথা নজনাকে নচোৱাকৈ এনেই যোৱাকালি এটা মই দেখিলোঁ যে তেওঁলোকে কৈ আছে যে জুবিন গাৰ্গে ক'ৰবাত প্ৰগ্ৰাম কৰিছে, বেলেগ শিল্পীয়েও ক'ৰবাত প্ৰগ্ৰাম কৰে। শিল্পীসকলৰ সৃষ্টি আৰু কৰ্ম, তেওঁলোকৰ যি কৰি পেলাই অসমীয়া সমাজখনক অৰিহণা আগবঢ়াইছে, সেই কাম তেওঁলোকে কৰি থাকিব। এই আন্দোলনৰ পৰা এইবোৰ কথা বাধাগ্ৰস্ত নহয়। আৰু সেইকাৰণে শিল্পীসকল ৰাজপথত ওলাই আহিছে। যিসকল শিল্পীয়ে তেওঁলোকৰ নিজা কামত ভৰ্তি থাকিব বা তেওঁলোকে নিজা কাম কৰি থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাও দিব, আন্দোলনো কৰিব, ক্লাছো কৰিব, আন্দোলনো কৰিব। আৰু সেইকাৰণে কৈছিলোঁ প্ৰথম দিনাই যে এই আন্দোলন দীঘলীয়া হ'ব। গতিকে এনেধৰণৰ এটা বিভ্ৰান্তি সৃষ্টি কৰি মানুহক তেওঁলোকে এই পথৰ পৰা আঁতৰাই লৈ যাব চেষ্টা কৰিছে। বিভিন্ন বিভ্ৰান্তি, বিভিন্ন ধৰণৰ এনেকুৱা ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে। কিন্তু ৰাইজ এইবাৰ সচেতন কাৰণে কোনো ষড়যন্ত্ৰত হাত মানে তেওঁলোকে গৈ পেলাই ষড়যন্ত্ৰই তেওঁলোকক গা লৰাব পৰা নাই। আমি প্ৰত্যেকে একত্ৰিত হৈছোঁ জাতিটোৰ স্বাৰ্থত। আমাক অন্যায়ভাৱে কা জাপি দিছে, এই কা বাতিল হ'ব লাগিব। কা বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম হ'ব। সেইকাৰণে আমি কৈছিলোঁ যে সংগ্ৰাম দীঘলীয়া হ'ব। কাৰণ যোৱা 15 চনৰ পৰা আমি সংগ্ৰাম কৰি আছোঁ। এই সময়ত কেব কৈছিলোঁ, ন্যায়ালয়ৰ ওচৰত গৈছিলোঁ আৰু আমি ন্যায়ালয়ত এতিয়াও নটিফিকেশ্যন অৰ্ডাৰৰ বিৰুদ্ধে আমি কেছ কৰি থোৱা আছে। সেইকাৰণে ক'ব খুজিছোঁ যে এই আইন মহামান্য উচ্চতম ন্যায়ালয়ৰ গোচৰৰ জৰিয়তে বাতিল কৰিবৰ কাৰণে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু ৰাজপথতো সংগ্ৰাম কৰি চৰকাৰৰ ওচৰত আমি হেঁচা প্ৰয়োগ কৰিছোঁ। গতিকে এই আন্দোলন চলিব, আমাক কোনো বাধা দিব নোৱাৰে। কাৰণ আপোনালোক আটাই জানে যে সংগ্ৰামৰ এই ধাৰা আমি প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণ, প্ৰত্যেকটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক একত্ৰিত হৈছোঁ। সদৌ অসম ছাত্ৰ সন্থা, 30টা জাতি জনগোষ্ঠীয় সংগঠন, শিল্পী সমাজ আৰু আমি আটাই একত্ৰিত হৈ এই সংগ্ৰামত অংশগ্ৰহণ কৰিছোঁ। গতিকে মই বিশেষ নকওঁ এই আইনে কিয় আমাক অন্যায় কৰিব, কি কাৰণত এই আইনখন বৈষম্যমূলক, অসমৰ কাৰণে কিয় সাংঘাতিক ডেঞ্জাৰাছ, এই কথাবোৰ আমি সময়ে সময়ে কৈ আহিছোঁ। কাৰণ ইয়াত কিমান চনৰ পৰা কিমান চনলৈকে মানুহ থাকিব এইবোৰ কথা নাই। অকল হিন্দুৰ নামত ইয়াত মানুহ সংস্থাপন কৰিব আৰু তেওঁলোকক এখন ফৰ্ম দিয়া হ'ব। ফৰ্মখনত তেওঁলোকে ক'লেই হ'ল আমি 14 চনৰ আগত আহিছোঁ আৰু এই ফৰ্মখন ফিল আপ কৰিব পাৰিব, অনলাইনে হওক অফলাইনে হওক। তাৰ মানে
এতিয়া ৰুল তেওঁলোকে প্ৰস্তুত কৰি আছে 14 চনৰ পিছত হেনো আৰু মানুহ নাহে তাৰমানে 43 বছৰ ভাৰত বাংলা সীমান্তৰ ধুপাং এই সীমান্তত কিমান লাখ মানুহ আহিছে সকলো মানুহক তেওঁলোকে ইয়াতে সংস্থাপিত কৰিব আৰু আমি বহি থাকিম ঘৰত শুই থাকিম এই কথা কেতিয়াও হ'ব নোৱাৰে জাতিৰ স্বাৰ্থত আমি প্ৰত্যেকে ৰাজপথত আহিছোঁ ছাত্ৰ ছাত্ৰীসকলক গুৰুলাগুৰুকে পিটিছে কটন বিবৰুৱা হেণ্ডি কলেজৰ ছাত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলে সেইদিনাখন গৈ থাকোঁতে কেনেকৈ পুৰুষে ছাত্ৰীৰ ওপৰত অত্যাচাৰ কৰিছে আমি সেইবোৰ ভিডিঅ' দেখিছোঁ পুৰুষ পুলিচে ছাত্ৰীৰ ওপৰত অত্যাচাৰ চলাইছে আৰু সকলোৱে গুৰুলাগুৰুকে পিটিছে গোটেই চেডেলি ভেডেলি কৰি দিছে গতিকে মই বিশেষ নকওঁ আপোনালোক আটাই এইবোৰ কথা মনত ৰাখি এই যুঁজখন আমি ৰাজপথত চলাই যাম আৰু আমি এটা কথা ঠিক সংগ্ৰাম দীঘলীয়া হ'ব আৰু সেইকাৰণে কৈ আছোঁ যে এই চৰকাৰ উফৰি নোযোৱা পৰ্যন্ত এই সংগ্ৰাম ৰাজপথতো চলিব মহামান্য উচ্চতম ন্যায়ালয়ত চলিব জয়